এইখিনি নেকি আসাম পুলিচৰ ABUB আৰু কিবা কৰিছিলে সেইখিনি মানে এতিয়া গুৱাহাটী আহিছে হাইকোৰ্ট কৰিবৰ কাৰণে সেইটো কাইলৈ এডমিট দিব চাগে তাৰে মানে হাইকোৰ্ট কৰিব আছে কাটক হাই হোৱাৰ কাৰণে ধেমাজি লখিমপুৰ শিৱসাগৰ দৰং বহুতখিনি মানে ফাইল বনালে ফাইল হেৰি কৰিছে উকিলৰ লগত ইয়াত বনাবৰ কাৰণে হেৰি কৰিছে চাগে উকিলজনৰ তালৈ গৈ আমি 2024 বৰ্ষত অসম আৰক্ষীত হাজিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু তাৰ পাছৰ পৰ্যায়ত এডভাৰটাইজমেণ্টখনত উল্লেখ আছিলে যে যিখন এডভাৰটাইজমেণ্টত এটা পোষ্টৰ বিনিময়ত 5জনকৈ কেণ্ডিডেট মাতিব বুলি উল্লেখ আছিলে কিন্তু তেনে হোৱা যেন আমাৰ লগা নাই মনত সেইকাৰণে আমি অসম চৰকাৰক এটা অনুৰোধ জনাইছোঁ যে যিখন হেল্ল' নমস্কাৰ সকলোকে বহুত দিনৰ মূৰত জহলীয়াবাই চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ মানে বিশেষ এটা আজি কাৰণত মানে ভিডিঅ'টো মানে বনাইছোঁ সকলোৱে ইণ্টাৰেষ্টিং চাব মানে বিষয়টো মানে বহুত ইণ্টাৰেষ্টিঙে হয় মানে এতিয়া বৰ্তমান এতিয়া আমাৰ অসমত আজি কি হৈছে এতিয়া আসাম পুলিচৰ ওপৰত মানে ক'ব বিচাৰিছোঁ আসাম পুলিচৰ যিবিলাক নেকি ABUB যিবিলাক নেকি কনষ্টাবলৰ বা এইবিলাক ডিফেন্সৰ এইখিনি মানে ফিজিকেল অলৰেডি হৈ গ'ল ফিজিকেলৰ মানে কাট অফ মাৰ্ক মানে হাই হোৱাৰ কাৰণে আজি এতিয়া আমাৰ অসমৰ মানে প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা আহি গুৱাহাটীত আজি কি কৰিবলগীয়া হৈছে মানে কথাটো হ'ল এতিয়া হাইকোৰ্ট কৰিবলগীয়া হৈছে মানে নিউজ কৰিবলগীয়া হৈছে মানে কি আগৰ তুলনাত এইবছৰ মানে বেছি মানে কাট অফ মাৰ্ক মানে বেছি আহিছে ধৰি লওক আগতে এডভাৰটাইজমেণ্ট মানে যিটো নেকি আছিলে এজনৰ প্ৰতি 5জন এটা পোষ্টৰ কাৰণে 5জন মানে কেণ্ডিডেট ৰখা এতিয়া মানে হৈছে মানে 2জন বা 1জন বা 3জন তেনেকুৱা মানে কথাটো আহিছে সেইটোৰ ওপৰত আজি আমি গুৱাহাটী গৈছিলোঁ গুৱাহাটী গৈ মানে যেতিয়া সকলো ডিষ্ট্ৰিক্টৰ পৰা মানে অসমৰ প্ৰায় ডিষ্ট্ৰিক্টৰ পৰা আহিছে আহি নিউজ মানে কৰিবলগীয়া হ'ল আৰু উকিলৰ লগত কথা বতৰা পাতি এতিয়া হাইকোৰ্ট কৰিবলগীয়া হৈছে কাৰণ কিয় কাৰণে আমাক মানে ন্যায় লাগে যিবিলাক নেকি আমাৰ অসমৰ এতিয়া অসম পুলিচৰ লগত বা ইণ্ডিয়ান আৰ্মি বা যি ডিফেন্সৰ লগত নেকি জড়িত আছে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু কমেণ্টো কৰিব যাতে গুৱাহাটীলৈ কোনে কোনে আজি আহিছে বা কালিলৈ আহিব বা কালি মানে কেছ ফাইল কৰিছে বা ডকুমেণ্ট ছাবমিট কৰিছে কমেণ্ট কৰিবচোন আজি আমি গৈছিলোঁ মানে ডকুমেণ্টখিনি জমা দিবৰ কাৰণে কষ্ট 2-3 বছৰ কষ্টৰ এতিয়া ফলটো মানে এনেই যাব যেন তেনেকুৱা লাগিছে এতিয়া কিছুমান আমাৰ ধেমাজিৰ পৰা আজি ছোৱালী আহিছে নিউজত পাইছে NKTV DY365 NB নিউজ আজি নিউজত মানে দিছে আমাৰ ধেমাজিত এতিয়া মানে এজনী ছোৱালী ফিজিকেলটো ভাল কিন্তু এতিয়া NA বুলি আহিছে মানে নিলে হয় না নট এপ্লিকেবল না কি হৈছে এইটো নাজানো কিন্তু NA বুলি আহিছে মানে তাৰ মানে ছোৱালীজনী ফিজিকেলটো ভাল যদি পোষ্ট যদি নাছিলে যদি নিলে আছিলে তাক ৰানিং কৰিব কিলে দিলে বা ফিজিকেলখিনি কিয় কৰিলে কথা তেনেকুৱা মানে উত্থাপন হৈছে মানে গৈছিলোঁ আজি চবেই গোট খাই মেলি এতিয়া ধৰি লওক তেনেকৈ নিউজ কৰিছে কিবা কৰিছে এতিয়া সকলোৱে মুখ্যমন্ত্ৰীক মানে চবেই মানে আহ্বান জনায় আৰু আমাৰ অসমৰ যিটো নেকি SLRP তাত মানে চবেই মানে ৰিকুৱেষ্ট কৰিছে যাতে ছেকেণ্ড লিষ্ট বিচাৰিছে ছেকেণ্ড লিষ্ট আৰু যিখিনি নেকি পাছ কৰিছে সিহঁতে কমেণ্ট কৰিবচোন ছেকেণ্ড লিষ্ট বিচাৰিছে মানে কথাটো কি হ'ল এতিয়া দূৰৰ পৰা এতিয়া আহিছে সেইখিনিয়ে যাতে আমাৰ লগৰ সকলোৱে যাতে আশা এটা পূৰণ হয় কিবা এটা যাতে হয় তাকে মানে আপোনালোকক দেখাইছোঁ আজি মানে আমাৰ অসম পুলিচক যি ABUB হৈ গ'ল তাত আমাক এডভাৰটাইজমেণ্টে উল্লেখ কৰা মতে আমাক 1:5কে মাতিম বুলি কৈছিলে কিন্তু 1:5 মাতিছে যেন আমি নাভাবোঁ কিন্তু 1:2কে মাতিছে কাৰণ যদি 1:5কে মতা হ'লে ইমান হাই কাট অফ নগ'লহেঁতেন ত' আমাক কিন্তু 1:5কে লাগে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাতে আমাক 1:5কে মাতে আমি তাৰে আমি কামনা কৰোঁ
আমাৰ ডিষ্ট্ৰিক্ট ৱাইজত কাট অফ লিষ্টটো মাৰিলে আমাৰ ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে আমাৰ কেণ্ডিডেটকেইটাই মানে কোনো এটা ডিষ্ট্ৰিক্টে ভালদৰে নাজানে। এতিয়া এই ছোৱালীজনী যিজনী ছোৱালী মানে আমাৰ ডিষ্ট্ৰিক্টত পোষ্ট নাই বুলি কৈছে, তেওঁকতো দৌৰালে ৰাণী পালে, তেওঁতো পোষ্ট নাই বুলি আগতে জনোৱা হ'লে তেওঁতো ইমানকৈ কষ্ট নকৰে, তেওঁতো এপ্লাই কৰিলেহেঁতেন, তেওঁ বেলেগ কিবা কৰিলেহেঁতেন, বেলেগকৈ আগবাঢ়ি গ'লহেঁতেন। গতিকে আমি এটা আমি অসম পুলিচত যিটো শাৰীৰিক পৰীক্ষা দিছিলোঁ সেইটোত আমাৰ বিসংগতি সৃষ্টি হৈছে। কি বস্তু অসম পুলিচৰ কনষ্টেবল পোষ্ট যিটো কনষ্টেবল পোষ্ট আছিলে সেইটোত আমি বিসংগতি সৃষ্টি পাইছোঁ। যিটো কাট অফ লিষ্ট মাৰিছে সেই কাট অফ লিষ্টটো বহুত হাই মাৰিছে, জোখতকৈ বেছি কাট অফ লিষ্ট হাই মাৰিছে। সেইকাৰণে আমি যি কাট অফ আছিলে ছোৱালী কাট অফ যোনটো পোষ্টে যদি নাছিলে তেখেতক মাতিছিলে কিয়, সেইটো প্ৰশ্ন আমাৰ আহিছে। তেখেতে কৈছে যে তেখেতক নম্বৰ পাইছে 14.92, কিন্তু এতিয়া পোষ্ট দেখাইছে নীল, পোষ্ট আমাৰ ডালত হোৱা নাই, পোষ্টত তেখেতৰ নাম অহা নাই। এতিয়া আমাৰ পোষ্টে দেখা নাই, পোষ্টে অহা নাই, তেখেতে কাট অফ মাৰ্ক ফিজিকেল টেষ্ট দিব কেনেকৈ পালে? যদি পোষ্টে নাছিলে তাত কাট অফ মাৰ্ক যেতিয়া আহিছে ইমান বেছিকৈ, তেখেতে ফিজিকেল টেষ্ট কিহৰ বাবে দিব পালে? এইখন তেখেতৰ কাগজ এতিয়া হাতত লৈ আছে। কৈ দিয়া মোৰ এটাই অনুৰোধ কি যদি আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত ফিমেলত এবিধ পষ্টে নাছিলে তেনেহ'লে আমাক কিয় দৌৰালে? সেইটোৱে আৰু আমি যথেষ্টখিনি নম্বৰ পাইছোঁ। মই ফিজিকেলত টোটেল মাৰ্ক 34.92 পাইছোঁ, তথাপিও মানে এতিয়া কাট অফ মাৰ্কত এতিয়া মোৰ নাম্বাৰ পষ্টে নাছিলে। এডভাৰটাইজমেণ্ট এনেকুৱাটো আমি এডভাৰটাইজমেণ্টত মানে এনেকুৱা কোৱা নাই নে কি ধেমাজি ডিষ্ট্ৰিক্টত ইমানটা পষ্ট আছে বুলি জনোৱা নাই। ডিষ্ট্ৰিক্টত কিমানটা পষ্ট দিছে, অসম পুলিচৰ যিটো শাৰীৰিক পৰীক্ষা হৈ গ'ল সেই শাৰীৰিক পৰীক্ষাটোত মানে আমিও অৱতীৰ্ণ হৈছিলোঁ আৰু তাত আমি সকলোৱে পাছো কৰিছোঁ। পাছ কৰাৰ মানে এতিয়া অলপ দিন আগতে 12 মাৰ্চ তাৰিখে ৰিজাল্টটো ঘোষণা কৰিলে ৰিটেন এক্সামৰ কাৰণে। তাত মানে কি আমাৰ বহুত ডিষ্ট্ৰিক্টৰ ল'ৰা মানে কি সুযোগ পোৱা নাই আৰু পৰীক্ষাত বহিবৰ কাৰণে, কাৰণ এইবাৰ যিটো কাট অফ মাৰিছে সেই কাট অফটোত বহুতে মানে সুখী নহয়, আমিও সুখী নহয়, আমাৰ অসমৰ সুখী নহয়। কাৰণ ইয়াতে বিসংগতি হৈছে, কাৰণ আমাৰ যোৱা বছৰ মানে আগৰ যিবিলাক PVSC আৰু কাট অফ আছিলে সেইবিলাক বহুত মানে কম গৈছিলে, এতিয়া এইবিলাক কম মানে এতিয়াতো বহুত গৈছে। এতিয়া যদি কোনোবাৰ তাত আগতে যদি 30 গৈছিলে এতিয়া 33 গৈছে, সেনেকুৱা হৈছে, মানে 3 মাৰ্ক 4 মাৰ্ক বেছিকৈ গৈছে। সেইকাৰণে আমাৰ গোটেই অল অসমৰ শেষত এটা ক'ব পাৰোঁ, সকলোৱে যাতে ন্যায় পায়, যাতে সপোন পূৰণ হয়। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। জহলীয়া ভাই ব্লগ ভিডিঅ' কমেণ্টটো কৰিব প্লিজ। আৰু কোনে কোনে গুৱাহাটীলৈ আহি আছে বা আহিব আৰু কোন কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট কৰিব। বাই।